পৰ্বতাৰোহণৰ যি প্ৰশিক্ষণ শিবিৰ ইয়াতে অনুষ্ঠিত কৰিছে কি ক'ব ইচ্ছা? আজি বিটিআৰ চৰকাৰৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ দ্বাৰা আমাৰ ভেৰগাঁও সমষ্টিৰ টাংকি বস্তিত অৱস্থিত আমাৰ ৰাইনো ৰিচৰ্টৰ কেন্দ্ৰ কৰি ইয়াৰ দাঁতিকাষৰীয়া পাহাৰ অঞ্চলত আমাৰ বেচিক এডভেঞ্চাৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ হ'ব আৰু আজি ইয়াৰে মুকলি কৰা হ'ল। ইয়াত আমাৰ বিটিআৰ অঞ্চলৰ 4-5খন জিলাৰ প্ৰশিক্ষাৰ্থী আছে আৰু ইয়াৰ যিখিনি খৰচ আমাৰ বিটিআৰ চৰকাৰৰ পৰা বহন কৰা হ'ব। এডভেঞ্চাৰ বুলি কওঁতে আমাৰ ইয়াত 4-5টামান বিষয় সোমাই থাকে। এটা হ'ল ড্ৰাফটিং, এটা হ'ল ট্ৰেকিং, এটা হ'ল মাউণ্টেনিং আৰু এটা ৰক ক্লাইম্বিং। এইকেইটা গোটেই বিষয়টো বেছিক এডভেঞ্চাৰৰ ওপৰত পৰে আৰু আমাৰ ল'ৰা ছোৱালীবিলাক এনেকুৱা এটা দুঃসাহসৰ কাম কিবা কৰিবৰ কাৰণে প্ৰশিক্ষণ ল'বৰ কাৰণে আগবাঢ়িছে। আমি খুব সুখী হৈছোঁ। এই প্ৰশিক্ষণৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীবিলাকে অন্ততঃ শাৰীৰিক শক্তি, মানসিক শক্তিৰ অধিকাৰী হ'ব পাৰিব। তেওঁলোকে অন্ততঃ নিৰ্ভয়তা, ভয় মনত ভয় নথকা তেনেকুৱা এটা সাহস তেওঁলোকে লাভ কৰিব প্ৰশিক্ষণৰ জৰিয়তে। তাৰপিছত ধৈৰ্য তেওঁলোকে পাব, কাৰণ ইয়াত যথেষ্ট ধৈৰ্যৰ দৰকাৰ। প্ৰত্যেক বন্যতী প্ৰেজেঞ্চ অফ মাইণ্ডৰ দৰকাৰ হয়, কাৰণ পাহাৰ দেখোঁতে খুব ধুনীয়া যেন লাগে বাহিৰৰ পৰা, দূৰৰ পৰা, কিন্তু যেতিয়া তাৰ ওচৰত যোৱা যায় খুব ভয় লগা হয়। আৰু তেনেকুৱা ভয় লগা পাহাৰ বগাই তেওঁলোকে ৰিস্ক ল'ব বিচাৰিছে আৰু সেইটো আচলতে আমাৰ কাৰণে খুব ভাল, কাৰণ এনেকুৱা প্ৰশিক্ষণৰ জৰিয়তে ৰিস্ক ল'বলৈ নিশিকিলে আমি যিকোনো বিষয়তে ৰিস্ক ল'ব নোৱাৰোঁ। আমাৰ পঢ়া শুনাতো এটা ৰিস্ক লোৱাৰ প্ৰয়োজন আছে, বেহা বেপাৰতো ৰিস্কৰ প্ৰয়োজন আছে। যিকোনো বিষয়তে, জীৱনৰ যিকোনো কামতে আমাক সাহস, মানসিক সাহস থাকিব লাগিব, তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম। আজি তেনেকুৱা এটা প্ৰশিক্ষণ, খুব দুঃসাহসৰ এটা প্ৰশিক্ষণ ল'বৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক যে আগবাঢ়িছে, আমাৰ বিটিআৰ 5খন জিলাৰ, তেওঁলোকক আমি ৱেলকাম জনাইছোঁ। আৰু তেওঁলোকে ভালকৈ প্ৰশিক্ষণ লৈ ইয়াৰ প্ৰতি নিৰ্ভৰ কৰি ইয়াতে প্ৰফেশ্যনেল কিবা হিচাপে নিজক গ্ৰহণ কৰিব পাৰিব। কাৰণ বহুত ঠাইত দেখিছোঁ আমাৰ মাউণ্টেইনিয়াৰিং ইনষ্টিটিউট বহুত আছে, সেইবিলাকৰ প্ৰশিক্ষক হিচাপে তেওঁলোকে এটা সুযোগ পাব। তাৰপিছত ট্ৰেকিং বা মাউণ্টেইনিং বা ৰক ক্লাইম্বিঙৰ এটা কিবা হিচাপে গাইড হিচাপে তেওঁলোকে কাম কৰি জীয়াই থকাৰ ৰাস্তা বিচাৰি পাব। তাৰোপৰি বিভিন্ন আৰ্ম ফৰ্চেছ, SSB হওক, CRP হওক, CISF হওক বা আমাৰ BSF হওক, গোটেইখিনিত এনেকুৱা দুঃসাহস ট্ৰেইনিং লোৱা আমাৰ ল'ৰা ছোৱালীক বেছি প্ৰিফাৰেঞ্চ দিয়ে। সেইকাৰণে তেওঁলোকে প্ৰফেশ্যনেল হিচাপে নল'লেও এনেকুৱা আৰ্ম ফৰ্চেছ অৰ্গেনাইজেশ্যনবিলাকত যোগদান কৰিব পৰা, তেওঁলোকে চাকৰি পোৱাৰ এটা ৰাস্তা মুকলি হৈ আছে। সেইকাৰণে আমি তেওঁলোকক প্ৰশিক্ষণ দিবলৈ আগবাঢ়িছোঁ চৰকাৰৰ তৰফৰ পৰা। চৰকাৰ যিখিনি খৰচ গোটেই চৰকাৰৰ পৰা দিয়া হ'ব, ব্ৰিটিছ চৰকাৰৰ পৰা। আৰু এই ক্ষেত্ৰত আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টে যে ইমানখিনি দায়িত্ব লৈছে আমাৰ ল'ৰা ছোৱালীবিলাকক ভৱিষ্যত গঢ়ি তুলিবৰ কাৰণে, সেইকাৰণে আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ EM হিচাপে আমাৰ তপস্যা ডাঙৰীয়াক ধন্যবাদ দিছোঁ, আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টক ধন্যবাদ দিছোঁ আৰু মাননীয় BTCৰ চিফ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াকো ধন্যবাদ দিছোঁ।